Guys, welcome back to my YouTube channel. তো আজি মানে আমাৰ ঘৰত পুৰা ধামাকা পাৰ্টি হ'ব। তো হাঁহ কুকুৰা ব্ৰইলাৰ আৰু সব মানে পুৰা পাৰ্টি। তো আজি বমা আহিব, বমা আৰু মেংগো আহিব। ৰুমটো পুৰা শুই উঠি একো কৰা নাই, কথা চথা উঠা নাই। তো গোটেই সব খিলিং খালাং বস্তুবোৰ হৈ আছে। এতিয়া সব একদম সামৰিম হৈ যাব। তাৰপিছত হাঁহ আনিব যাম, চাই দিব আৰু ভিডিঅ'টো। এইটো ৰুম হাৰিব লাগিব। চাইকেলখন মোৰ গিয়াৰ বেয়া হৈ আছে। কি পালে বজা? হাঁহ আনিব পাৰিলো, হাঁহ আজি পাৰ্টি খাম। আজি বমা হে গোটেই মোৰ একদম চেহেৰা বেয়া দেখিছে ন। এই ছোৱালী তোৱালী নপতে আকৌ। এতিয়া মেংগোক দেখাম, মেংগো আহি পাই গ'ল। এতিয়া মেংগোক দেখাম বলক। মেংগো আহি পাই গ'ল। তো মেংগোৰ লগত এতিয়া আপোনালোকক চিনাকি কৰি দিম অলপমান। কম দিছে ফেন চলাই দিছে না, তো চিন্তা নকৰিবি এতিয়া পুৰা এইবিলাক দাদা বহ, ফেন চলাই দিছোঁ সেইবিলাক থাক, তলৰ ফালে নাচাবি। এইখিনি মই হাঁহ কাটি আছোঁ। এইখিনি হাঁহ, তাৰপিছত এইখিনি কোমোৰা। এইফালে চাউল দিছে, পূৰা ব্যস্ত চব। এইফালে মই মাংস কাটি আছোঁ। এয়া বৌ চাউল জাৰি হ'ল নাই? হ'ল। মাংস, হাঁহ, এইফালে ভাত বনোৱা একদম গণ্ডগোল হৈছে আৰু। বমাই কি বনাইছে বমাইহে জানিব আৰু দেই। খাব পৰা হ'ব নাই বমা? ভাত শাক হৈ আছে, মাংস বনাব। তাৰপিছত মেংগো ইয়াত অকলে ওপৰত বহি আছে। ভোক লাগিছে, মেংগোক এতিয়া অলপ খাবলৈ দিম কিবা। মেংগো খানা বহুত স্পেচিয়েল হয়, তো মেংগোক এতিয়া দিম খাবলৈ। দৈ আৰু ভাত। এইবিলাক ইয়াত বহি আছে গৰমত। এইবিলাক ঐ বৈ ইয়াত ফেনত ইয়াত খাবি। সেইকাৰণে পাতখিলা লৈছোঁ, পাতখিলা ডিঙাই এইবিলাক পাতখিলা খাবি ৰ তেতিয়া বাকী দিম। ইয়াত খাবি ৰ এইখিনি বাকী দিলোঁ, খাব এতিয়া খা গাত দিছে মেংগো খাই আছে এতিয়া। মেংগো খা, ভাত খা, চাবি ঐ মেংগো খাইছে আৰু এতিয়া মাংস ভিজি আছে। ৰচুন কাটি আছে, বনাই আছে বমাই। আৰু মেংগো ওপৰত হাগিলে, লেতেৰা কৰিলে। গৰু চালা লেতেৰা কৰিলে ৰুমত, চফা কৰি থৈ যাবি তই এতিয়া। তলত এইখিনি মাংস, এইখিনিও খাম আৰু এতিয়া। তলত খাই আছে বমাইহঁতি। ঘৰলৈ যাবগৈ মেংগো, যাবিগৈ, বেয়া লাগিছে দেই। মেংগোক এতিয়া গাড়ীত থৈ আহিমগৈ। মেংগো যাবগৈ আৰু ঘৰলৈ যাব, আকৌ আহিব কেতিয়াবা। পিছফালে বমাইহঁতি আহি আছে, তাৰপিছত মই মেংগোক এতিয়া গাড়ীত থৈমগৈ। তাৰপিছত আৰু ঘৰলৈ আহিব লাগিব।
গাড়ীত দিছে মই উঠাই দিলোঁ উঠালোঁ মই আপুনি যায় নেকি যাওঁ আৰু দেই বাই বাই তো গ'লগৈ আৰু